নমস্কাৰ বন্ধুসকল, মই হিয়াই পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ। আজি বনাম বাটাৰ চিকেনৰ ৰেচিপি। যদি এই ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব। তেন্তে বলক ভিডিঅ'টো চাই লওঁ। মই মাংস লৈছোঁ 1 কেজি। এতিয়া মাংসখিনি মেৰিনেটৰ কাৰণে আদা নহৰু লৈছোঁ 3 চামুচ। এয়া দৈ লৈছোঁ, হালধি গুড়ি লৈছোঁ 2 চামুচ, নিমখ লৈছোঁ সোৱাদ অনুসৰি, জলকীয়া গুড়ি আৰু অকণমান গৰম মছলা পাউডাৰ। এয়া আটাইখিনি ভালদৰে হাতেৰে মোহাৰি লৈছোঁ যাতে মছলাখিনি মাংসৰ ভিতৰত ভালদৰে সোমাই যায়। এনেদৰে সানি মেৰিনেট কৰি থৈ দিছোঁ প্ৰায় আধা ঘণ্টাৰ কাৰণে। এতিয়া ইয়াতে বিলাহী, পিঁয়াজ, শুকান জলকীয়া 2টা, এয়া জালুক, ইলাচি আৰু ডালচেনি লৈছোঁ। এইখিনি এতিয়া কেৰাহীত ভালদৰে ভাজিব লাগিব। ইয়াত তেল লৈছোঁ মই। এই গোটেইখিনি ভালদৰে এতিয়া ভাজিম। অকণমান নিমখ দি লৈছোঁ যাতে বিলাহী আৰু পিঁয়াজখিনি সিজি উঠে। ঢাকনি লগাই দিছোঁ মই। এয়া মাজে মাজে চাব লাগিব। আকৌ ঢাকনি লগাই দিছোঁ। এতিয়া চাই লওঁ সিজিছে প্ৰায়। এতিয়া এই মছলাখিনি উঠাই ল'ব লাগিব। এই মছলাখিনি উঠাই লৈ আমি ঠাণ্ডা হ'ব ৰাখি দিম। তাৰ পাছত গ্ৰাইণ্ডাৰত ভালদৰে পেষ্ট বনাই ল'ম। এয়া পেষ্ট বনি গ'ল। কেৰাহীত এতিয়া তেল দিম। মই মিঠাতেল লৈছোঁ। এতিয়া মেৰিনেট কৰি থোৱা মাংসখিনি ভাজিম। এয়া মাংসখিনি দি দিছোঁ। এয়া ঢাকনি লগাই দিছোঁ। মই মাজে মাজে চেক কৰিছোঁ। এয়া দেখিছেনে, মাংসখিনিয়ে তেল এৰিছে আৰু অলপ টাইম ভাজিব লাগিব। এয়া মই বাটাৰ দিছোঁ অকণমান। এতিয়া ভালদৰে মিহলি কৰি দিছোঁ। খুব ভালদৰে ভাজি ল'ব লাগিব মাংসখিনি। এতিয়া আমাৰ প্ৰায় ভাজ খাই গৈছে। এতিয়া মাংসখিনি আমি উঠাই ল'ম। এয়া মই উঠাই থৈছোঁ মাংসখিনি। এতিয়া সেইখন কেৰাহীতে ৰৈ যোৱা তেলখিনিৰ ওপৰত অকণমান বাটাৰ দি দিছোঁ। ইচ্ছা কৰিলে সৰহকৈ দিব পাৰিব বাটাৰ। মই বেছি দিয়া নাই। এয়া বাটাৰখিনি গলি গ'ল। এতিয়া ইয়াত বনাই থোৱা পেষ্টটো ঢালি দিছোঁ। এয়া ভালদৰে মিহলি কৰি দিছোঁ। ইয়াত অকণমান পানী যোগ কৰিব লাগিব।
এয়া মই আকৌ পানী দিছোঁ। যদিহে গোটা খাব বিচাৰে গোটা খাব পাৰে। এয়া মাংসখিনি মই দি দিলোঁ। এতিয়া ভালদৰে উতলিছে। এয়া মোৰ হৈ গ'ল বাটাৰ চিকেনৰ ৰেচিপি। যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব। ধন্যবাদ।